খোপাতে বুজিব মোৱা গগনা বিহু তলি নাচনি বজাবি তই কেতিয়া এও নাচনি কাকে বোলাবি মৰমেৰে আঙুলি উশাহৰে টিপতে তই নৈ কাণৰ চাপৰি নলবিৰিণা খাগৰি তাৰ মাজত ফুলে নানা ফুল মাধৈ মালতী ফুল গোন্ধাই আমোল মোলৈ মাধৈ মালতী ফুল গোন্ধাই আমোল। এই ভিডিঅ'টো চাই হয়তো সকলোৰে চকু পানী নিগৰি গৈছে। ল'ৰাজনৰ নাম হৈছে ৰিদীপ কলিতা ওৰফে ঘনশ্যাম কলিতা। ঘৰ নগাঁও জিলাৰ পুৰণিগুদামৰ হালোৱা গাঁৱত। ঘৰৰ একমাত্ৰ সন্তান তেওঁ। গুৱাহাটীৰ পৰা নগাঁৱলৈ ট্ৰেইনেৰে আহি থাকোঁতে চাপৰমুখ ট্ৰেইন ষ্টেচনত ট্ৰেইনৰ পৰা নামাৰ সময়ত এক দুৰ্ঘটনাত পতিত হৈ তেখেতৰ বাওঁ ভৰিত বিশেষভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু যাৰ বাবে বৰ্তমান এখন গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘৰৰ অৱস্থাও শোচনীয় আৰু বৰ্তমান গুৱাহাটীৰ যিখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সেই চিকিৎসালয়খনৰ মাননিও বহু পৰিমাণে আদায় কৰিব লাগিব আৰু যাৰ বাবে ল'ৰাজনক আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন। গতিকে মানৱীয়তাৰ খাতিৰত আৰু ল'ৰাজনৰ ভৱিষ্যতৰ খাতিৰত আপোনালোকে পাৰ্যমানে অলপ ল'ৰাজনক সহায় কৰক। বিষত ককবকাই থাকিও মুখেৰে এফাৰি বিহু গাইছে যাতে সেই বিষটো অনুভৱ কৰিব নোৱাৰে। এই ভিডিঅ'টো বনাওঁতে মোৰ গাৰ নোম শিয়ৰি গৈছে কথাখিনি ক'বলৈ লওঁতে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ দৰেও 10জনে সেই ল'ৰাজনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কিবা অলপ সহায় কৰিব পাৰে। লগতে তেওঁ স্কেনাৰখন আৰু বেংক IFC কোড একাউণ্ট নম্বৰ সকলোবোৰ আমি ডেছক্ৰিপশ্যনত দি দিম। স্কেনাৰখন ভিডিঅ'টোৰ লগত সংলগ্ন কৰি দিছোঁ। সকলোৱে সাধ্য অনুযায়ী অলপ সহায় কৰক যাতে তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল হৈ পৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ দৰেও 10জনে তেখেতক সহায় কৰিব পাৰে। ধন্যবাদ।